ঠিক আছে, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। আৰু বহুত দিন মানে 1 বছৰ 1.5 বছৰ মানে হ'ল ভিডিঅ' দিয়া নাই। তো আজি নতুনকৈ এটা ভিডিঅ' লৈছোঁ আপোনালোকৰ মাজলৈ। আৰু আজি মই আছোঁ মানে গুৱাহাটীত 2024 চনৰ আজি 7 তাৰিখ ছানডে দেওবাৰ। তো মই আজি আছোঁ গুৱাহাটী বিৰুবাৰী বুলি কয়। তো ব'লক আজি ভিডিঅ'টো পূৰা মানে এটা মন্দিৰ আহি আছে। তো ভিডিঅ'টো চাই দিব পূৰা আহি থাকক। আহি থাকক। ইয়াত মানে গাইছ ৰাস্তাটো মানে এনেকুৱা খাতৰনাক ৰাস্তা মানে পূৰা চব অকল এনেকুৱাই মানে এনেকুৱা। তো আহি থাকক ভিডিঅ'টো চাই। ৰাস্তাটো পূৰা মানে আপ মানে পূৰা ওপৰলৈ আমাৰ কেমেৰামেনে ৰাস্তাটো দেখাব। দেখিছে ৰাস্তাটো কিমান ওখ পূৰা ভিডিঅ'টো চাই থাকক শেষলৈকে। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰি ল'ব। बढ़िया दिशा তো ফাইনেলি গাইছ পূৰা আহি আমি শ্ৰী শ্ৰী সৌৰগৰী মন্দিৰ তো ফাইনেলি এডোখৰ পাই গ'লোহি আহি তো এতিয়া ষ্টেপ আছে। তো ইয়াত এনেকৈ পানী বটল চানী বটল কিবা কিবি থৈ দিছে, মানে চাকি তাকি থৈ দিছে সেইটো ধৰা। তো এতিয়া মন্দিৰ কিনি ল'লোঁ, এটা চাকি কিনি লওঁ। ৰাজুল ল'ৰা আহিছে মা ঘিউ চাকি নাই নেকি? আছে ঘি চাকি আছে না আছে এখন ঘিউ চাকি দিওঁ। বস্তু জ্বলি আছে তো ফাইনেলি গাইছ চাকি ধূপ কিনি ল'লোঁ। আৰু আহি আছোঁ আমাৰ এই পোৱালি টিকলাটো একদম পূৰা আগত যাওঁ কয় তাৰহে উৎপাতটো বেছি মানে টিকলাটো। আৰু এইটো একদম কেমেৰামেন মোৰ কেমেৰামেনটো এইটো পূৰা হাই কৈ দিয়া তো গৈ আছোঁ বহুত দূৰ ষ্টেপটো বহুত। আমি সেইডোখৰ পৰা এইকণি বা এইকণি পাইছোঁহি, সেইকণতে চাকি ধূপ কিবা কিনি ল'লোঁ। এইফালে এটা ঘৰ আছে মানুহৰ, এইফালে পূৰা জংঘল, এইফালে জংঘলৰ মাজত সেইটো ঘৰ দেখিছে অলপ ভয়ানক মানে ধৰণৰ। এখন ৰাতি ওলাই দুনিয়া চুনে নোলায়। ৰাতি অকল ইয়াতে দিনে চিনে নোলায়। সেইকাৰণে ইয়াতে ৰাতি আহিব ভয় লাগে। তো গাইছ আপোনালোকে ৰাতি নাহিব। কি ভাগৰ লাগিছে? এতিয়া কোনে ল'ব? হা ব'লা আকৌ। ইয়াৰ হৈ গ'ল অকণমান ব'ল তাৰপৰা ল'ম ব'ল। তো গাইছ এইফালে পোৱালিটো লৈছিলোঁ, পোৱালিটো উঠিব নাই বোলে ষ্টেপত লৈ আহিব ডাংফান লৈ আহিবলগীয়া হৈছে। এইটো কেনেকৈ এনেকৈ আহি থাকিবলগীয়া হৈছে গাইছ বোলে। তো গাইছ ইমানখিনি পালোহি সেই তাৰপৰা দেৰি পাইছে বহুত দূৰ পালোহি সেই তাৰপৰা ইয়াত পাই গ'লহি ইমান দূৰ পাইছোঁ। বহুত ভাগৰ লাগিছে আৰু সেই পোৱালিটো পূৰা নটংকি কৰি গৈছে মানে সি ওলমি দিছে। ঐ ব'ল তো গাইছ এনেকৈ আহি আছোঁ মানে বহুত ভাগৰ লাগিছে। আহিছে নাই পাৰিছে নাই? পটা তো গাইছ এটা টাৰ্ণিং পাইছোঁহি আৰু আছে 2টা 3টামান টাৰ্ণিং, তাৰপাছত পামগৈ। পূৰা ভিডিঅ'টো চাই দিব। যদি ভিডিঅ'টো ফেচবুকত চাই আছে তেতিয়াহ'লে ফ'ল' কৰি দিব পেজটো, আৰু যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। ইয়াৰ পৰা মানে আৰু এটা ইম্পৰ্টেণ্ট বহুত ধুনীয়া চিৰিজ এটা বস্তু এটা দেখে মানে ইয়াৰ পৰা ষ্টেডিয়ামটো দেখে। সেইটো আপোনালোকক দেখাইছোঁ। তো ভিডিঅ'টো পূৰা শেষলৈকে চাই থাকিব। পোৱালি মানে পূৰা দাঙি ল'বলৈ হৈ গৈছে, লৈ আছোঁ ভিডিঅ'টো চাই থাকিব।
चुके हैं और इस तरफ देखिए बहुत जंगल है और ये रहा गणेश जी। पास को मन चिड़िया उठ सके मामूली नहीं है। एक गिलास पानी मिल जाता तो बहुत अच्छा होता है। गणेश जी का पूजा करेंगे फिर और ऊपर जाएंगे मिल सकते हैं। अब हो गया आगे हम और आए थे पर इधर आगे ऐसा नहीं था। तो इस तरफ देखिए कितना सा कि क्या दिख रहा है आप लोग को। तो गाइस लोग आपको आना चाहते हैं तो आइए। तो इस तरफ देखिए सरा भाटी का ब्रिज। इस तरफ देखिए वीडियो में চেনেলটো পিন্ধি গ'লে ওচৰ পালেগৈ যে তই চেনেলটো সেইতে থৈ যা। লাগেলে তো গাইছ পুৰা একখনে গুৱাহাটী পুৰা দেখিবলৈ পাইছে। আমি এতিয়া একদম ওপৰত আছোঁ, গুৱাহাটী একদম ওপৰত টপ মডেলত আছোঁ। এইখন মেলাখন দেখিবলৈ পাইছে। सरा भाटी का ये जो ब्रिज देख रहे हैं, गाड़ी ऊपर से जा रहे हैं पर नीचे से वो एक गाड़ी जाता है जानने से नहीं, पर इधर पे बहुत अच्छा लगता है। तो गाइस शेयर करिए और फेसबुक में देख रहे हैं तो दबा के शेयर करिए। तो अपने तो और हसीब जी बैठ रहे हैं। हाँ साईराम मंदिर तो बढ़िया से मजा से। और उस तरफ देखिए शिव जी भी बहुत अच्छे से बैठ रहे हैं और वो देखिए खाला। तो हम पास पूजा करेंगे।